হাই গাইজ, কি খবৰ আপোনালোকৰ কমেণ্টত জনাব। আৰু বৰ্তমান আমি আছোঁ গুৱাহাটী গণেশগুৰিৰ নয়নপুৰত। আৰু মানে কি এতিয়া আমি যাব ওলাইছোঁ, মানে কি ভাত খাব যাব ওলাইছোঁ। আৰু পঁচিছা ভাত ক'লে বেছি ভাল হয় আৰু কথাবিলাক লিখিতো আমাৰ নাহে না। গতিকে আমি বৰ্তমান আছোঁ গুৱাহাটী গণেশগুৰিৰ নয়নপুৰ। গতিকে মোৰ লগত আছে গকুল আছে আৰু আছে মোৰ লগত উদিত্য বোলা লগৰে আছে। আমি আছিলোঁ জি এম চি এইচৰ পৰা মানে কি লগৰ ল'ৰাটোৰ তাতে আহিলোঁ আৰু আহি কিনে ইয়াত তাতে অলপ ভাত পানী খাম বুলি আহিলোঁ। কিন্তু ভাত পানী আৰু অলপ অসুবিধাৰ ক্ষেত্ৰত মানে কি আৰু বাকীখিনি আমি তাৰ হোটেলত যাব আছোঁ। বাকী আমাৰ গকুল আছে এইপিনে। কি কবি আদৌ, কি কবি? পাৰ হৈ লওঁ আগতে ৰাস্তাত যাম, বহুত জাম আছে। বাকী আমি এতিয়া বৰ্তমান ক'ত যাব আছোঁ? আমি ভাত খাম। ক'ত যাব আছোঁ? কি নাম আছিলে কাকা? ৰাভা হোটেল। আপোনালোকে এটা কথা শুনিব, মানে কি যিখন ৰাভা হোটেল বুলি আছে না, আমাৰ সেই গণেশগুৰিৰ নয়নপুৰত যিখন ৰাভা হোটেল বুলি আছে, সেইখন বহুত পপুলাৰ। মানে সেইখন হোটেলত যাব আহিছোঁ আৰু। বাকী আমাৰ আদকি আছে, আদৌ কিবা ক'বি নেকি? গাইজ এনজয় কিন্তু কৰিব অহা নাই দিয়ক। খালি আমাৰ কি অকণমান অলপ মানে মনোৰঞ্জনৰ কাৰণে আহিছোঁ আৰু। মানে কি আমি জি এম চি এইচৰ বৰ্তমান আদৰ আমাৰ যিটো ফাদাৰ আছে, ফাদাৰ অলপ অসুখ হৈ আছে। সেই ভিডিঅ'টো মই প্ৰথম দিনাই বনাইছোঁ, কিন্তু আমি সেই ভিডিঅ'টো আমি বৰ্তমান আপলোড দিব পৰা নাই আৰু অসুবিধাৰ ক্ষেত্ৰত। কাৰণ কি জি এম চি এইচত থাকিলে জানে এটিৰ পৰা সেইটো পৰীক্ষা দাউৰি থাকিব লগা হয়। গতিকে আমি দিব পৰা নাই বৰ্তমান। দেখাই দিয়া বা হ'ব মাস্কখন নিদিয়াকৈ কথা বেলেগ একো নহয়। গাড়ী আমাৰ মাস্কখন লাগে আৰু। মোৰ চৰ্দি লাগি গৈছে সেইটো বস্তু। আৰু যিবিলাক বন থাকে না, সেইবিলাক বনত মানে পাগলা হৈ যাব। গম পায় আৰু মেডিকেলত এনেহেন প্ৰব্লেম আৰু কি ক'ম। গতিকে আমি হোটেললৈকে যাওঁ। হোটেললৈকে যোৱাৰ পিছত আমাৰ লগত আছে উদিত্য, আৰু এইজন আছে উদিত্য। তাৰ ৰুমত আহিছিলোঁ। তাৰ ৰুমৰ পৰা মানে কিনে আমি হোটেলত খাব যাই আছোঁ আৰু ভাত খাব যাই আছোঁ আজি। মানে কিবা এটা অসুবিধাৰ কাৰণে যাই আছোঁ। বাকী আমি হোটেলত যাই কিনে বাকীখিনি দেখি আহিছোঁ আৰু কিবা কবি দুইষাৰ আৰু তাতে যাই লগ পাম। হোটেলৰ আগত দেখাই আছোঁ নিশ্চয়। ধন্যবাদ কৈ আহিছোঁ আৰু পাছত। আৰু এতিয়া বৰ্তমান আমি পালোঁ, আমি যিখন আমাৰ হোটেলৰ কথা কৈছিলোঁ এখন আমাৰ হৈছে কি ৰাভা হোটেল। বঢ়িয়াকৈ আমি এতিয়া খাব আমাৰ ওলছোঁ, বাকীখিনি দেখি আহিছোঁ আৰু। আৰু ইয়াতে সমূহতে আপোনালোকে সুন্দৰকৈ হাত চাত ধুব পাৰিব, আপোনালোকে চাব মন আছে। বাকীখিনি ৰাভা হোটেল যিখন, আৰু খাই ভাল লাগিব বুলি ভাবছা নাই নে? বাকীখিনি ভিডিঅ' কৰি একো দেখিব নোৱাৰোঁ কাৰণে কোনোবাই ক'ব পাৰে ধৰিলোঁ কিয় ভিডিঅ' কৰিছা, কি কৰিছা, সেনেকৈ ক'ব পাৰে ধৰিলোঁ। মই আমাৰ যদি পাৰোঁ মই ভিডিঅ'খিনি দেখাম আৰু আমাৰ খানাখিনি দেখাম। আমাৰখিনিতো দেখামেই, বাকীখিনি বেলেগৰ ৰাইজৰ ভিডিঅ' কৰিব নোৱাৰোঁ আৰু। বাকীখিনি দেখি আছোঁ অলপ পিছত দেৰিকৈ। মই হাতখন ধুই ল'ব আৰু ভাতটো বৰ্তমান দি দিলে। ইয়াতে আমাৰ ভাতটোত আহি পাব লাগিলে বেছি দেৰি হোৱা নাই আৰু। এইটো দিছে আলু ভাজি, আৰু এইটো দিছে চব্জি, আৰু এইটো দিছে আপোনালোকৰ ভেন্দি ভাজি, আচাৰ আছে, দালি দিব। আমাৰ মানে আজি খানাটো খাবৰ কাৰণে মানে উদিত্যই ইয়াৰ চিনাকি ৰাভা হোটেল ই লৈ আহিছে। ধুনীয়া লাগিব বুলি কৈছে খানাটো। আৰু কি পইচা লয়, কি কথা আমি গাড়ীখিনি গোটেইখিনি কৈ আছোঁ। বাকী মই এটা ডাঙৰ ড্ৰাইভ এটা লৈ দিওঁ। বাকী নেমুটো কি চেপি লৈছা নেকি? বাকী ঠিকে আছে। বাকী দুয়োজনে আছে আমাৰ, আৰু লগতে ময়ো আছোঁ। বাৰে এটা লৈ দিম। অঁ দিয়ক। আজি ভিডিঅ'টো মানে কি আনকাট হ'ব আৰু অকণমান আনকাট দিম আৰু। মানে কি বেছি যদি কাটি দেখোঁ অলপ অসুবিধা হয়। ব্ৰাইড এটা লৈ দি, ব্ৰাইড এটা লৈ দিয়া। দালি দি কেনেকুৱা অনুভৱ? ঠিকে আছে। উদিত্য আছে। নেমুটো অলপ দালিৰ লগত যদি আমাৰ নেমুটো চেপি দিম। কেনেকুৱা? ঠিকে আছে। এক ছেকেণ্ড আৰু এক ছেকেণ্ড। খানাটো ঠিকে আছে। বাকী আমাৰ উমা বেদৰ আহি আছে।
গাহৰিটো আহিছে গাহৰি খাব লাগিব ইয়াতে ৰাভা হোটেলত মানে গাহৰিটো মেইন বাকী আমি হোটেলখন খাই আছোঁ আৰু বাকী এইখিনি উৰিটো পাৰে এটা লৈ দে এটা লৈ যাওঁ কেনেকুৱা অনুভৱ আল্টিমেট ধুনীয়া আৰু বাকীখিনি আমি গাহৰিটো আহিলে একবাৰ দেখাই দিম আৰু বাকীখিনি দেখি আছোঁ আৰু আমাৰ আহি পেলাই বৰ্তমান গাহৰি এইটো মুড়ি আছোঁ হাঁ এইটো মা বাকী গাহৰিটো একবাৰ টেষ্ট কৰি দিম নেকি শাকেদি বনাইছে নেকি পানী শাকেদি বনাইছে উঠিছে না ধুনীয়া আছে তুমি এক পিচ ট্ৰাই কৰাচোন গাহৰি এক পিচ আৰু ৰাতি মোটামুটি 11:30 12টালৈকে খোলা থাকে আৰু বাকী আমি ভাত পানী খাই লওঁ বাকী আৰু পিছত ঠিকে আছে অ'কে আছে এইটো পুৰিটো অ'কে আৰু ইয়ে যে লৈছোঁ যাওঁ হোটেলখনৰ মা ধুনীয়া আছে হা টাইম খাবাহে লাগে খালি বাকী কিবা কবি ভাল লাগছে খাই কিন্তু লগ পাইছোঁ ঠিক আছে আৰে গাইছ আমি মানে ভাতটো খালোঁ আপোনালোকৰ যদি গণেশগুৰিৰ পৰা যদি হয় নীলমপুৰ যদি আহি যায় আহি কেনে ইয়াৰ পৰা বেছি দূৰ নহয় 500 মিটাৰমান হ'ব আহি কেনে ডাইৰেক্ট আৰু এইপিনে যাব পাৰিব কিন্তু এইখিনিত যিখন আমাৰ সেই ৰাজা হোটেল আছে এইখিনিত মানে একবাৰ মই প্ৰাইচটো দেখা দিছোঁ যিটো আমাৰ সেই গাহৰি ভাত আছে আমি গাহৰি ভাত খালোঁ 60 টকাত দিছে যেনেকুৱা এটা পৰিৱেশত দিছে আৰু 60 টকাত সুন্দৰ পৰিৱেশত আৰু ব্ৰইলাৰ ভাতো 60 টকা গাহৰি ভাতো 60 টকা বাকী মেনুখন চাই ল'ব আপোনালোকে দেখা দিছোঁ আপোনালোকক আৰু বাকী আমি ভাত চাত যিখিনি খালোঁ আৰু হোটেলখনৰ বিৰাট পিছত আমি তিনিজনে খালোঁ ইয়াতে পাত চাফা কৰি দিছে একদম ধুনীয়া লাগছে আৰু যিটো এইটো আমাৰ ভোট জলকীয়া শুকান মাছ এনেকুৱা মছলা অলপ দি চাটনি বনাইছে না মই নিজেও পাগলা হৈ গৈছে খাই যাই আহিলেও ক'ব যে চাটনিটোৰ কাৰণে আহিব আৰু একবাৰ বাকী কিটচেন এইপিনে আছে বাকী আৰু আমাৰ এইবাৰ দাদা আছে এইপিনে বাকী এইখিনি ঠিক আছে ধন্যবাদ বাকী খানাটো খাই অনুভৱটো কোন আমাৰ দুই একদম বঢ়িয়া এক নম্বৰ চাটনিটো এক নম্বৰ ঠিকে আছে পুৰিটো কিবা কবি দুই এখন চাটনিটো কি কবি ধুনীয়া লাগছে চাটনিটো খাই আৰু দাদা আছে এইপিনে আছে দাদা আৰু চাটনিটো যিটো চাটনি বনাইছে না ধুনীয়া চাটনি বনাইছে একদম ঠিক কম চাটনিটো মই ভাবিছোঁ ঘৰত লৈ যাওঁ আৰু চাটনিটো কিন্তু চাটনিটো নাই নাপায় সেনেকৈ অলপ ধৰি লৈ আহে সেইকাৰণে ধুনীয়া লাগছে আৰু বাকী ধুনীয়া বুলি ক'লোঁ একদম বাকী আপোনালোকে আহক চাটনিটোৰ কথা কিন্তু মই আজি জীৱনত নাপাঠোঁ মানে কি যিখিনি আৰু চাটনি আছে এই চাটনিখিনি মানে কি শুকান মাছ ভোট জলকীয়া মানে আমাৰ ক'ত দেৰে জ্বালা বুলি কয় ক'ত দেৰে জ্বালা শুকান মাছ মছলা দি যিখিনি চাটনিটো বনাইছোঁ চাটনিটো মই কৈছিলোঁ যে বোলো অলপ দাদা নিবা পাৰিম নেকি ঘৰত চাটনিটো কিন্তু তাহোঁ যে এটা হেৰাত লৈ আহে আৰু মানে এটা হেৰাত যিখিনি চেল যাব সেইখিনিহে লৈ আহে বাকীখিনি চাটনিখিনি লৈ নাহে আৰু ধুনীয়া বনাইছে একদম খানাটো এনেকৈ পেট ভৰি খালোঁ গাহৰি ভাত 60 টকা যিমান লাগে খা আৰু গ্ৰেভি লাগে যি জোল লাগে যিমান আৰু খাব আৰু আপোনালোকে তেতিয়া মাংসটো তাহোঁ বাকী চিষ্টেম প্ৰথমতে দিব বাকীখিনি কিন্তু যিখিনি আৰু আপোনালোকৰ হেৰা জোল লাগে যদি আপোনালোকক গাহৰিৰ জোল হওক ব্ৰইলাৰৰ জোল হওক সেইখিনি যিমান লাগে সিমানে দিব ভাত যিমান লাগে পেট ভৰি খাব আৰু কিছুমান হোটেল নাপায় না কিন্তু ধুনীয়া লাগছে খাই এখানে হৈছে আপোনালোকৰ ৰাজা হোটেল এই গেটখনৰ চাইডেদি ৰাজা হোটেল ধুনীয়া লাগছে খাই চাটনিটোৰ কথা একদম বেলেগ বুলি ক'লোঁ চাটনিটো বিৰাট ভাল লাগছে খাই আপোনালোকে আহি খাই চাব একবাৰ তাৰপিছত ক'ব আৰু বাকী আমি গণেশগুৰিৰ পৰা আপোনালোকে নীলমপুৰ আহিব নীলমপুৰৰ পৰা ডাইৰেক্ট সুৰকি আহিব আহিছে দে 500 মিটাৰমান আহি কিনে ডাইৰেক্ট পাব আৰু বাকীখিনি ধুনীয়া লাগছে বাকী কি কবি কিবা কবি বা খালোঁ দে ভাই বহুত মোটামুটি 8 দিনৰ মূৰত এসাঁজ বঢ়িয়াকৈ খালোঁ ভাই তাকো গাহৰি ভাত 60 টকা সুন্দৰ তোক ক'লোঁ এনেহেন খানা না মই এনে চাটনিটো বিৰাট ভাই এক্সাইটেড হৈ গৈছোঁ চাটনি মানে বাপৰে বাপ এই চাটনিটো ভাই মানব লাগিব কিন্তু এনেহেন চাটনি না তাতে বোলে কি হৈছে না চেষ্টা কৰিম ঘৰত আমি চেষ্টা কৰিম ক'ত দেৰি জ্বালা আছে অঁ এক ছেকেণ্ড আছে বা গাড়ী যাম গুৱাহাটীত ভাই গাড়ী নাহে ক'ত আহিব গুৱাহাটী গাড়ী আহিব আৰু তাতে কি আছে বোলে না কি তাতে বোলে ক'ত দেৰে জ্বালা তাৰপিছত শুকান মাছ আছে আৰু মছলা অলপ বেছি আৰু তাক মানে লাগাখিনিহে লৈ আহে বোলে আচ্ছা তেনেকৈ বেছিকৈ মানে ইউজ চেল চেল মানে কোনোবাই কমিও যাব পাৰে অলপ আৰু কোনোবাই ৰহিও যাব পাৰে আজি কমি গ'ল মানে আজি আমি আমাৰ দিছোঁ দেই আমাৰ কিন্তু ভাই পাইছোঁ দে ভাই আমি যেখান আৰু ইমান খাব নোৱাৰোঁ চাটনিটো যি জ্বালা বুলি ক'লোঁ ভাই জ্বালাটো জ্বালাই যি কি ক'ম মই ভাল লগা বুলি কৈছোঁ না ভাই নিজে অন্তৰত খুলি কৈছোঁ ভাই
একবাৰ আহিবচোন হ'ব আপোনালোকে খাই কিনে ক'ব 60 টকাত গাহৰি ভাত ব্ৰইলাৰ ভাত 60 টকা বাকীখিনি পাঠাৰ মাংস কিবা 100 কিবা টকা আছিল মেনুখন দেখুৱাইছোঁ মই মোটামুটি 20 টকা 30 টকা বেছি বাকী ঠিকে আছে খাওক চবেই আমাৰ এই উদিত কিন্তু আজি উদিত তোক মই বহুত বহুত ধন্যবাদ বহুত বহুত থেংক ইউ এখন হোটেলত অনাৰ কাৰণে তাৰে কাৰণে বহুত মই চাটনিখন বিৰাট ভাল লাগছে গম পা না চাটনিখন বিৰাট ভাল লাগছে তোক ক'লো কাৰণ মই এখন মোক যদি বতাহ হওক চাটনি হওক এখন যদি থাকে মই বিৰাট ভাল পাওঁ খাই কিন্তু আজি এখন চাটনি না মই তোক ক'লো কি ক'ম আৰু বিৰাট ভাল লাগছে বাকী এতিয়া আমি তাৰ বৰ্তমান ভাতটো খালোঁ খাই উঠি বৰ্তমান আমি উদিতৰ ইয়াৰ ৰুমত একপাক যাম যাই তাতে মানে আমাৰ একবাৰ আমাৰ মেডিচিন ল'ব লগা আছে মেডিচিনখিনি লৈ আমি ডাইৰেক্ট JMCH যাম তাতে ইয়াৰ ফাদাৰে আছে সেই সিদিনা যি গাইজ ভিডিঅ'টো মই আপলোড কৰা নাই বৰ্তমান কৰা নাই ইয়াত তাতে হয়তো নহয় মোৰ তাতে আহিব আৰু আপলোডত বাকী গাড়ীখন যাই ল'ব সিদিনা মানে কি আমি মানে আহিছিলোঁ আৰু আহি কিনে আমি 3 তাৰিখে আহিছিলোঁ না 3 তাৰিখে আহিছিলোঁ 3 তাৰিখে আহি কিনে বাকীখিনি আৰু 3 তাৰিখে আহি কিনে আজিলৈকে আছোঁ আজি 10 তাৰিখ হ'ল সিদিনা ভিডিঅ'টো আপলোড কৰা নাই বাকীখিনি দেখি আছোঁ এতিয়া সমাপ্ত কৰিলোঁ ভিডিঅ'টো আমি JMCH মানে আৰু অহাকালি পৰা ল'ম বাকী আহি ৰাখছোঁ বাকী ধন্যবাদ জয় অসম ইয়াতে সমাপ্ত বাই বাই গুড নাইট